Hey guys, so welcome back to on my YouTube channel Anjana's vlog. So guys, মই মিশোত অৰ্ডাৰ দিছিলোঁ এটা পাৰ্সেল যোনটো আছিল মেকআপ কম্বো সেট আৰু তাৰ ভিতৰত আছিল আপোনাৰ 10টা প্ৰডাক্ট আৰু 10টা প্ৰডাক্ট চাই পেলে মই অৰ্ডাৰ দিছিলোঁ কিন্তু এইটো ৰেটটো মানে বহুত কম আছিলে তাৰ দামটো আছিল আপোনাৰ 184 rupees 184 rupeesত আপুনি পাই আছে একদম ফিক্সাৰৰ পৰা প্ৰাইমাৰৰ পৰা কনসিলাৰৰ পৰা ফেস পাউডাৰৰ পৰা মানে সকলো বস্তু আপুনি পাই আছে তো সেইকাৰণে সেই ভাবি পেলাই মই অৰ্ডাৰটো দিলোঁ যে ইমান কমত কিহৰ কাৰণে মিশোই দি আছে সেইকাৰণে মই অৰ্ডাৰটো দিলোঁ তো গাইজ আজি অৰ্ডাৰটো আহি পাইছে অৰ্ডাৰ আহাৰ পিছত গাইজ মোৰ মানে কি ক'ম আপোনালোকক মই কি ক'ম আপোনালোকক দেখুৱাম আজি বস্তুটো মানে কেনেকুৱা ধৰণৰ বস্তু আহিছে আৰু সেইবিলাক ইউজ কৰি পেলাই মই ৰিভিউ দিম তেতিয়াহে আপোনালোকেও যদি কিনিছে তেতিয়াহ'লে তো বেলেগে কথা জানিবই সবে কেনেকুৱা প্ৰডাক্ট আহিছে কিন্তু মইতো কিনা নাই মই আজি প্ৰথম অৰ্ডাৰ দিছোঁ এনেকুৱা মিশোৰ পৰা তো আজি মই চাওঁ লগাই পেলাই কেনেকুৱা ৰিভিউ পাওঁ সেই ৰিভিউটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনে প্লিজ মোৰ ব্লগটো চাই থাকক ভাল লাগে নে বেয়া লাগে ৰিভিউটো তাৰ আগতে গাইজ কৈ দিওঁ আপোনালোকে যিসকলে মোৰ চেনেলত নতুন আছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি দিব হওক আজি ভিডিঅ' আমি আৰম্ভ কৰোঁ তো গাইজ এয়া হয় সেই পাৰ্চেলটো পেকেজিঙে ইমান সৰু আহিছে বাট যেতিয়া দেখাইছিলোঁ মই পিকচাৰটো আহকচোন চাওঁ আমি এই পেকেজিঙৰ ভিতৰত কি কি আছে প্ৰথমে তো ইয়াত চাওক এয়া আইলেছেছ তো গাইজ এয়া আইলেছেছটো চাওক ভাল কৰি পেকেজিঙৰ অৱস্থা চাওক গাইজ কেনেকৈ ধৰণৰ পেকেজিং একদম ভাল নহয় পেকেজিংটো বাট আইলেছেছটো ঠিক ঠাকে আছে বাট এইটো চাইডৰ আইলেছেছটো অকণমান ডিফেক্টেড আছে এটা হ'ল তাৰপিছত আছে আমাৰ ব্লেন্ডাৰ চাওক একদম সফ্টে আছে গাইজ ব্লেন্ডাৰটো সফ্টে আছে বাট গাইজ ব্লেন্ডাৰটো হয় কিবা স্মেল কৰি আছে একদম এনে ঠিক ঠাকে আছে বাট কিবা এটা স্মেল আছে যেনেকুৱা লাগিছে কি ইউজিং প্ৰডাক্ট হয় বুলি আৰু ব্লেন্ডাৰটো পেকেটো নাই এইটো ডাইৰেক্ট দিয়া আছিলে একদম পেকেটৰ ভিতৰত কাৰণ ইয়াৰ ওপৰত যোনটো পেকেট থাকে সেই পেকেটটোও নাই ইয়াত লৈ দুটা প্ৰডাক্ট হ'ল গাইজ তাৰপিছত আছে আমাৰ এয়া ফেচ পাউডাৰ যোনটো আছে আপোনাৰ NC25 চাওক বাট পেকেজিং ইমান ভাল নহয় পেকেজিঙৰ কোৱালিটি ভাল নহয় চাওক এয়া চাওক অপেন কৰি পেলাই গাইজ ভিতৰত কি ওলাই এইটো লৈ পেলাই তিনিটা প্ৰডাক্ট হ'ল তাৰপিছত এইটো হ'ল ফেচ জেল প্ৰাইমাৰ চাওক তো গাইজ এইটো প্ৰাইমাৰ নাছিলে তাতে এই ছবিটোত চাওক আপোনালোকে চাব পাৰে ওপৰৰ এই ছবিটোত ইয়াত সেই প্ৰাইমাৰটো নাই যোনটো মই অৰ্ডাৰ দিছিলোঁ ইয়াত প্ৰাইমাৰটো বেলেগ আহিছে এইটো লৈ 4টা প্ৰডাক্ট হ'ল এয়া কি গাইজ চাওক ফিক্সাৰৰ অৱস্থা ফিক্সাৰৰ পেকেটৰ অৱস্থা চাইছে এয়া চাওক চাওক কি অৱস্থা বহুত সফ্ট আছে গাইজ বটলটো ইমান সফ্ট আছে চাওক একদম দ্য মেট ফিক্সাৰ ফেচ স্প্ৰে দ্য মেট ফিক্সাৰ ফেচ স্প্ৰে চাওক এয়া কিন্তু অৱস্থা চাওক গাইজ লাগি আছে না একদম ইউজিং প্ৰডাক্ট হয় বুলি মই ইউজ কৰাৰ পিছতে ক'ব পাৰিম কি কেনেকুৱা প্ৰডাক্ট হয় ইয়াক লৈ 5টা প্ৰডাক্ট হ'ল 6 নম্বৰত আছে গাইজ এয়া ফাউণ্ডেশ্যন কিন্তু তাত গাইজ মেট ফাউণ্ডেশ্যন আছিলে আৰু ইয়াত আছে আপোনাৰ লিপ মেট বিউটিৰ NC25 ফাউণ্ডেশ্যন একদমেই বেলেগ প্ৰডাক্ট আহিছে আৰু 7 নম্বৰত আছে গাইজ কনচিলাৰ চাওক এয়া কনচিলাৰৰ অৱস্থা চাওক এয়া কনচিলাৰ যোনটো আধাটো নাই কা চাইছিলে আধা নাই একদম স্মেলটো ঠিক ঠাকে আছে বাট মই পুৰা গেৰাণ্টি দি ক'ব পাৰোঁ গাইজ এইটো ইউজিং প্ৰডাক্ট হয় 8 নম্বৰ প্ৰডাক্ট চাওক কি ধুনীয়া আহিছে পেকেজিঙৰ অৱস্থা চাওক না গাইজ হাঁহি উঠে মিশোৰ ওপৰত এতিয়া তাতে একদম ধুনীয়া ধুনীয়া কোৱালিটিৰ প্ৰডাক্ট দেখায় আৰু আহিছে চাওকচোন পেকেজিঙৰ অৱস্থা চাওক এয়া হয় চিৰাম চাওক এতিয়াৰ পিছফালে একো দিয়া নাই একো ইনগ্ৰিডিয়েণ্টছ নাই কি এয়া লগালে আমাৰ স্কিন ভাল হ'ব নে বেয়া হ'ব বাট ইয়াত কি কি দিয়া আছে সেইবিলাকৰ বিষয়ে একো নাই ইয়াতো নাই আৰু এই ফিক্সাৰটো নাই চাওক
খালি নামৰ লেভেলটো আছে আৰু একো নাই তো গাইজ লাষ্ট আহিছে লিপষ্টিক দুটা 9 নম্বৰ আৰু 10 নম্বৰ পুৰা 10টা প্ৰডাক্ট বাট লিপষ্টিককেইটা চাইছেনে চাইজত চাওক চাইজত চাব পাৰে গাইজ কিমান সৰু আপোনালোকক দেখাই দিছোঁ চাওক মোৰ এটা আঙুলিৰ সমানো নহয় কিমান সৰু বাট তাতে আছিলে বেলেগ লিপষ্টিক এতিয়া আহিছে মোৰ তাতে বেলেগ লিপষ্টিক চাওক এটা পিংক কালাৰ আহিছে আৰু এটা ৰেড কালাৰ আহিছে বাট পুৰা টোটেলি বেলেগ আছে ইয়াত একদম বেলেগ ফটোত স্কিনত ফটোত আছে আপোনালোকে চাব পাৰে এই দুটা লিপষ্টিক একদমেই নহয় তাত বেলেগ লিপষ্টিক আছে আৰু ইয়াত লিপষ্টিক আছে গাইজ এয়া আছিল আজিৰ বস্তুবিলাক যিমান মই অৰ্ডাৰ কৰিছিলোঁ আৰু ইয়াত পেকেজিং খালী তো এতিয়া টেষ্টিঙৰ বাৰী মই লগাই চাব লাগিব কি এইবিলাক এনেকৈ কাম কৰেনে দেখাততো একদম মানে বেকাৰ আছিলে পেকেজিং চাই আপোনালোকে ক'ব পাৰে পুৰা ইউজিং প্ৰডাক্ট হয় তথাপি এতিয়া অৰ্ডাৰ দিছোঁ যদি ৰিভিউ আপোনালোকক দিব লাগিব সেইকাৰণে আহক মই ট্ৰাই কৰোঁ লগাই পেলাই তো গাইজ ফাৰ্ষ্ট মই লগাম এয়া চিৰাম এয়া চিৰাম আপোনালোকে এম এল হিচাপেও লগাব পাৰে স্কিনত তেল ঘানিছোঁ তো গাইজ মোৰ স্কিনটো এনেই বহুত অইলি মই চিৰামটো লগাব মনে নাই তথাপিও লগাব লাগিব একদম অকণমান লগাইছোঁ চিৰামটোৰ স্মেলটো ইমানে বেয়া যেন ঔষধৰ স্মেল লাগি আছে তো গাইজ এয়া নাচাব সৰু যে এটা পিম্পল হৈছে মোৰ আইব্ৰ'জৰ তলত চাওক গাইজ আৰু বেছি অইলি লাগি আছে স্কিন বিকজ মোৰ স্কিনটো অইলি স্কিন হয় সেইকাৰণে এতিয়া লৈছোঁ গাইজ প্ৰাইমাৰ এইটো সেই প্ৰাইমাৰটো নহয় যোনটো তাতে আছিলে বাট যি নহওক ট্ৰাই কৰি চাওঁ তো গাইজ চাওক ইয়াত থকা চিলটোও নাই তো গেৰেণ্টি এইটো ইউজিং প্ৰডাক্ট হয় কাৰণ ইয়াৰ ভিতৰত নাই চাওক ইয়াত এনেকৈ টিপি পেলাই ওলালে যেন ওলাই গ'লে হৈ যায় নহয় পেকেটবিলাক এনেকুৱা হৈ গৈছে এইটো প্ৰাইমাৰ কম লাগিছে যেন এল'ভেৰা জেল মোৰ হাতত মেহেন্দি আছে ইমান ভালকৈ গম নাপায় সেইকাৰণে মই স্কিনত কৰি দেখুৱাই আছোঁ প্ৰাইমাৰৰ নিচিনা একো ফিল হোৱা নাই একদম লাগি আছে পানী বস্তুটো নাজানো ইয়াৰ লগোৱাৰ পিছত গাইজ মোৰ মুখৰ অৱস্থা কি হয় বহুত ক্ৰীম আছে বা বহুত প্ৰডাক্ট এনেকুৱা আছে যোনটো আপোনালোকৰ মুখৰ লগত শ্বুট নকৰে যদি আপোনালোকক এইবিলাক শ্বুট নকৰে তেন্তে প্লিজ ইউজ নকৰিব স্কিনৰ কাৰণে বহুত বেয়া হয় এতিয়া ইউজ কৰিম কনচিলাৰ এয়া হ'ল কনচিলাৰ একদম আধা ফুটা কনচিলাৰ হয় চাওক আহক কনচিলাৰটো ট্ৰাই কৰি পেলাই চাওক কনচিলাৰটো বহুত পানী একদম কনচিলাৰ মানে কি হয় চাওক ভিতৰত নাইয়ে ভিতৰত একো নাই একদম পানী লাগি আছে কনচিলাৰ যেনটো একদমেই লগা নালাগিছিলোঁ কনচিলাৰটো অকণমান ডাৰ্ক থাকে যিটো আমাৰ স্কিনৰ ডাৰ্ক এৰিয়াবিলাকত অকণমান ব্ৰাইট কৰে চব কনচিলাৰ চাই গাইজ যেনেকুৱা লাগিছে কনচিলাৰ দেখাতে নাই গাইজ একদম লগা নাই কিন্তু কনচিলাৰ লগাই আছোঁ কনচিলাৰৰ স্মেলটো গাইজ অকণমান ভালে আছে ইমান বেয়াও নহয় অলপ ভালে আছে তাৰপিছত এতিয়া কনচিলাৰটো লগালোঁ চাওক
বাট ইমানে পাতল হয় কনচিলাৰটো মই লগাইছোঁ যে একদম মানে গম পোৱা যোৱা নাই ইয়াত এইটো আমাৰ কমটো আহক এই ব্লেণ্ডাৰ দি পেলাই ব্লেণ্ড কৰোঁ গাইছ লাগি আছে মই ব্লেণ্ড কৰা নাই ইয়াতহে লগাই লৈছোঁ ইমান জলদি ব্লেণ্ড হৈ যায় আছে কনচিলাৰ লগাইছোঁ কনচিলাৰটো গ'ল গাইড মোৰ ফেচৰ পৰা লগাই নাই যেন মই কনচিলাৰ ইউজ কৰিছোঁ একদমেই মানে বডি লোচনৰ নিচিনা আছিল লগোৱাৰ লগে লগে মানে যেতিয়া মই ব্লেণ্ড কৰিছোঁ নহয় যেন ব্লেণ্ডাৰতে লাগি পেলাই ফিনিছ হৈ গৈছে হওক এতিয়া আমি ইউজ কৰিম ফাউণ্ডেশ্যন এইটোতো সেই ফাউণ্ডেশ্যনটো নহয় মেটৰ ফাউণ্ডেশ্যন নহয় এতিয়া এই ফাউণ্ডেশ্যনটো কি কাম কৰে চাওকচোন চাওক এয়া ফাউণ্ডেশ্যন আহক এইটোকো ইউজ কৰি পেলাই চাওক ঠিকে আছে স্মেলটো ফাউণ্ডেশ্যন গাইজ বহুত ৰকমৰ পায় কিছুমান স্কিনৰ কালাৰৰ লগত এইটো আমাৰ স্কিনৰ কালাৰৰ লগত মেচ কৰে কিনে অকণমান বেছি লাগে গাইজ মই বেছি মেকআপটো নকৰোঁ আজি ফাৰ্ষ্ট বাৰ কৰি আছোঁ ইমান কনচিলাৰৰ পৰা প্ৰাইমাৰৰ পৰা মই কিয় নকৰোঁ গাইজ কাৰণ মই বহুত ঘামোঁ মোৰ ফেচৰ অৱস্থা চাওক আপোনালোকে চাওক মানে ইমান মানে গৰমত ঘামোঁ নহয় গাইজ যিমান মেকআপ কৰিম চব ওলাই যাব সেইকাৰণে মই মেকআপ বেছি নকৰোঁ কিন্তু এনে ফেচ পাউডাৰটো ইউজ কৰোঁ ফাউণ্ডেশ্যনটো মাজে মাজে কৰোঁ আৰু বেছিকলি মই যদি ইউজ কৰোঁ আইলাইনাৰ লিপষ্টিক আৰু আইশ্বেডো এই তিনিটা বস্তু মানে মই ইউজ কৰিমেই গাইজ হ'ল ব্লেণ্ড কৰা গাইজ ব্লেণ্ডাৰ দিও মই আজি প্ৰথমবাৰ কৰি আছোঁ কাৰণ মই হাতে দিয়ে কৰোঁ তো গাইজ ফাউণ্ডেশ্যনটো ন একদম ভাল কৰি পেলাই ব্লেণ্ড হোৱা নাছিলে কাৰণ মই জোৰে জোৰে ৰাফ কৰিব লগা হ'ল ব্লেণ্ডাৰ দি তো গাইজ এয়া ফেচ পাউডাৰটো যি অকণমান মানে ভাল আছে স্কিনটো ড্ৰাই কৰিবৰ কাৰণে ফাউণ্ডেশ্যন লগাই পেলাই মোৰ স্কিনটো অকণমান বেছি আৰু অইলি হৈ গৈছিল বাট এয়া ফেচ পাউডাৰটোৱে স্কিনটো ড্ৰাই কৰি ৰাখিছে তো গাইজ চাওক এয়া মোৰ স্কিন সকলো লগোৱা কমপ্লিট হৈ গ'ল এতিয়া বাকী আছে আইলেছেছ আৰু লিপষ্টিক আৰু ফিক্সাৰ তো গাইজ আইলেছেছটো যোনটো আছিলে নহয় সেইটো মই ইউজ নকৰোঁ এয়া আইলেছেছটো মই ইউজ নকৰোঁ কাৰণ মোৰ চকুত প্ৰব্লেম আছে গাইজ এলাৰ্জি আছে মোৰ চকুৰ এলাৰ্জি সেইকাৰণে মই আইলেছেছটো ইউজ নকৰোঁ কাৰণ ইয়াতে গ্লু থাকে গ্লু দি পেলাই লগাব লাগে বাট ইয়াতে গ্লুটো লগোৱাই আছে এইটো খালি এৰাই লগালে হ'ল সেইকাৰণে গাইজ মই আইলেছেছটো নলগাওঁ আৰু বাকী যোনটো আছে আমাৰ হাতত এটা লিপষ্টিক এই লিপষ্টিককেইটা দেখি পেলাই গাইজ কি মনত পৰি আছে জানেনে আপোনালোকে আগত যেতিয়া মই সৰু আছিলোঁ এতিয়ানো আহে দিয়কচোন আগত ঘৰে ঘৰে ফেৰিয়াল আহিছিল আৰু ফেৰিয়ালসকলে এনেকুৱা ধৰণৰ লিপষ্টিক ৰাখিছিল 10 টকা কৰি পেলাই তো আগত মই খুব লৈছিলোঁ এনেকুৱা লিপষ্টিক লগাব বহুত ইচ্ছা গৈছিল আগত সেইকাৰণে লগাইছিলোঁ আগত মেট লেকমি এইবিলাক ইউজ কৰাই নাছিলোঁ এইবিলাকে কিনিছিলোঁ ফেৰিয়াল আহিলে মাৰ কাষত যাওঁ 10 টকা ল'বৰ কাৰণে আৰু এয়া লিপষ্টিক লগাইছিলোঁ চাওক সেয়া লিপষ্টিক হয় সিহঁতে সেই পেকেটত দি দিছে কিন্তু এয়া নাছিলে তাত লিপষ্টিকটো পূৰা টোটেলি বেলেগ আহিছে চাওক কিমান সৰু দেখোঁতে লাগিছে ন ডাঙৰ বাট নহয় ৰেড কালাৰ হয়
লিপষ্টিকৰ কালাৰটো এইটো ৰেড কালাৰ হয় আৰু এইটো হয় পিংক কালাৰ চাওক তো গাইছ লিপষ্টিকবিলাক মানে বহুত হেঁচি লগাব লাগে তাৰপিছতে ৰংটো বহে বাট ৰেডটো অকণমান অইলি হয় সেইকাৰণে সোনকালে বহি গৈছে কিন্তু পিংক কালাৰটো চাওক একদম বহুত হেঁচিব লাগে হেঁচাৰ পিছতে ৰংটো বহে চাওক তেও ভাল কৰি পেলাই বহাম তো গাইছ সকলো বস্তু লগোৱা কমপ্লিট তো গাইছ সকলো বস্তু লগোৱাৰ পিছত লাষ্ট ফিক্সাৰ আহক এইটো ইউজ কৰি তো গাইছ ফিক্সাৰৰ স্মেলটো যেনেকুৱা লাগি আছে পানীত গোলাপ জল মিক্স কৰি পেলাই দি দিছে সেনেকুৱা স্মেল ওলাই আছে ফিক্সাৰটোৰ বাট ফিক্সাৰৰ স্মেলটো ভালে আছে একদম গোলাপ জল লাগি আছে বাট ইয়াৰ ভিতৰত একো ইনগ্ৰেডিয়েণ্টছ লিখাও নাই গাইছ যে মই গম পাম এইটো মোৰ স্কিনৰ কাৰণে হাৰ্মফুল হয় নে নহয় ইয়াত একো লিখাই নাই খালি দ্য মেট ফিক্সাৰ ফেচ স্প্ৰে লিখা আছে লং লাষ্টিং মেট ফ্ৰেছ মেকআপ ফিক্সাৰ গাইছ লগৰ যদি ক'ৰবাত ফুৰিব যাওঁ তেতিয়াহে মই গম পাম এইটো লং লাষ্টিং ফিক্সাৰ হয় নে নহয় এটা আজি ঘৰতে লগালোঁ চাওক পূৰা কমপ্লিট তো গাইছ এইটো হ'ল মোৰ ফাইনেল লুক চাওক ফাউণ্ডেশ্যন লগোৱাৰ পিছত মানে ইমানেই গৰম লাগি আছিল ফেচত ফিক্সাৰটো ইউজ কৰাৰ পিছত অকণমান চাইন কৰি আছে চাওক নাজানো এই চাইনটো কেতিয়ালৈ থাকে জাষ্ট অকণমান মিনিটৰ কাৰণে থাকিব বেছি দেৰি নাথাকে মই লিপষ্টিকটোতো গাইছ চাওক হাতত আহি যায় ৱাটাৰপ্ৰুফ নহয় এইটো তো গাইজ ফাউণ্ডেশ্যনটো বেছি দেৰি নাথাকিব যেন লাগিছে মুখত ইমান অইলি লাগি আছে আৰু ব্লেণ্ডাৰ দি ভাল কৰি ব্লেণ্ড কৰিলে গোটেই ফাউণ্ডেশ্যন উঠি যায় আজিৰ ফাইনেল লুক মোৰ চাওক যদি মোক এই প্ৰডাক্টটোৱে নম্বৰ দিব দিয়ে নহয় 10ৰ ভিতৰত মই ইয়াক 5 দিম কাৰণ ইয়াৰ ভিতৰত যদি মোক ভাল লাগিছে এই ফেচ পাউডাৰটোৱে যি ভাল লাগিছে চাওক আৰু বাকী ফিক্সাৰটো অকণমান ভাল লাগিছে ফিক্সাৰ আৰু ফেচ পাউডাৰ এই দুটাই যে ভাল লাগিছে বাকী যিমান প্ৰডাক্ট আছে মোক একদম বেকাৰ লাগিছে প্ৰডাক্ট কাৰণ ফাউণ্ডেশ্যন ইউজ কৰা নকৰা সমান হৈছে একদম তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকক মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল আৰু ফাইনেল মোৰ লুকটো চাই পেলাই জনাব কেনেকুৱা লাগিল এই মেকআপৰ ভিডিঅ'টো আৰু যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে নতুন চাই কৰিলেতো একদম ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব অতি সোনকালে ভিডিঅ' যেতিয়া মই পষ্ট কৰিম তেতিয়াহ'লে আপোনালোকে ন'টিফিকেশ্যন যেন পাই থাকে তেন্তে আজিৰ ভিডিঅ'টো এইখিনিয়ে নেক্সট ভিডিঅ'ত আমি